मंगलबारखालि तामुलपुराव बिजेपि हान्जानि मोनसे जथुमा जायो। बे जथुमायाव बाहागो लादोंमोन तामुलपुर बियाब नायनायनि बिबान मोननाय बारग' एमएलए एबा बिजेपिनि दैदेनगिरि अशोक शर्मा, तामुलपुर जिल्ला बिजेपिनि आफादगिरि भिक्टर कुमार दास आरो एमसिएलए हेमन्त कुमार राभाया। खौरांगिरिनि सिगाङाव बिजेपि दैदेनगिरि अशोक शर्माया बुङोदि फैगौ 30 अक्ट'बराव उफ्रा बिसायख'थि आय'गआ आसामनि मोनद' बियाबाव खुंनो नागिरनायखौ तामुलपुर जिल्ला बिजेपि कमिटिया बरायो। तामुलपुर बियाबाव बिजेपि बिजाथि होनो बिथाङा मिरु आरो हादरसानि बिजेपिनि गोजौ दैदेनगिरिफोरखौ खावलायो। बिथाङा लोगोसे तामुलपुरनि बिजेपि मावथिफोरा बिजेपिनि बिजाथिखौ गोगोमै देरहासार होनो थाखाय थियारि जानानै दं होन्नाबो बुङो। मन्त्रि रन्जित दासआ तामुलपुर बियाबाव बिजाथि दिखांनांगौ होनना बुंनायखौ मदद खालामनानै बुङोदि जोबथा थांखिखौ नाथाय हान्जानि गोजौ दैदेनगिरिफ्रासो लागोन। অনুভৱ মানে নিৰ্বাচনী আয়োগে লোৱা সিদ্ধান্তটোক আমি তামোলপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীয়ে আদৰণি জনাইছোঁ আৰু এই উপনিৰ্বাচনত আপোনালোকৰ জৰিয়তে মই সমগ্ৰ তামোলপুৰবাসী ৰাইজৰ হৈ আমাৰ ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় নেতৃবৃন্দলৈ অনুৰোধ জনাব বিচাৰিছোঁ যে তামোলপুৰ সমষ্টিটো আমাৰ বিজেপিৰ থাকক আৰু বিজেপিৰ সকলো কৰ্মীয়ে দেহে গেহে লাগি এই সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাব বুলি যি সংকল্প লৈ আগবাঢ়িছে সেইটো দেখি মই সঁচাকৈ অভিভূত হৈছোঁ আৰু সেইকাৰণে মই ৰাজ্যিক নেতৃবৃন্দ আৰু কেন্দ্ৰীয় নেতৃবৃন্দলৈ এই অনুৰোধ জনাইছোঁ। অলপ আগতে আমি জিলাৰ বিশেষ কাৰ্যকৰ্তাসকলৰ লগত মই প্ৰভাৰী হিচাপে বহি যেতিয়া বৃত্ত গঠন হৈছিলোঁ তেতিয়া আমাৰ 4জন মণ্ডল সভাপতি, জিলা সভাপতি বা জ্যেষ্ঠ কাৰ্যকৰ্তা সকলোৰে এটাই কথা যে তামোলপুৰ সমষ্টিটো আমাক দিব লাগে। গতিকে মই কাৰ্যকৰ্তাসকলৰ মনোভাৱক সন্মান জনাই এই কথাটো আমাৰ নেতৃবৃন্দলৈ অনুৰোধ জনাইছোঁ আৰু মই এইটো নিশ্চিত যে আমি তামোলপুৰ সমষ্টিটো এইবাৰ নিশ্চিতভাৱে জিকিব পাৰিম। কিন্তু মই ভাৰতীয় জনতা পাৰ্টীত দীঘলীয়া পৰিক্ৰমা পাৰ হৈ অহা সূত্ৰে মই কৈছোঁ যে প্ৰাৰ্থিত্বৰ যেনেদৰে আমি সমষ্টিটো যেনেদৰে বিচাৰিছোঁ তেনেদৰে প্ৰাৰ্থিত্ব বহুতে বিচাৰিব পাৰে, কিন্তু প্ৰাৰ্থিত্ব নাপালেও সকলোৱে কিন্তু আমি যিগৰাকীকে প্ৰাৰ্থিত্ব দিয়ে তেওঁৰ হৈয়ে আমি লাগিম। গতিকে মই যিহেতু তামোলপুৰ এখন সাংগঠনিকভাৱে নতুন জিলা আমি ইয়াত নতুনকৈ গঠন কৰা হৈছে। এই জিলাৰ সভাপতি আমাৰ ভিক্টৰ দাস ডাঙৰীয়াক দিছে বা মোক এই জিলাখনৰ প্ৰভাৰী হিচাপে আমাৰ নেতৃবৃন্দই নিযুক্তি দিছে। গতিকে মই যোৱাকালি নিযুক্তি দিছে, আজি মই ইয়াত আহি উপস্থিত হৈছোঁ মোৰ কাৰ্যকৰ্তাসকলৰ মনৰ ভাৱ লোৱাৰ বাবে। গতিকে মই যিখিনি লৈছোঁ এইখিনিৰে আমি নিৰ্বাচনত সুন্দৰভাৱে অৱতীৰ্ণ হ'ব পাৰিম আৰু সেইকাৰণে দিনটো সোনকালে ঘোষণা কৰাৰ বাবে পুনৰবাৰ আমি নিৰ্বাচন আয়োগক ধন্যবাদ দিছোঁ আৰু মোৰ ৰাজ্যিক নেতৃত্ব আৰু আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। তেখেতে নিৰ্বাচন পাতিব পৰা অৱস্থা হোৱা বুলি কোৱা কাৰণ আমাৰ মত অনেক হ'ব পাৰে, সিদ্ধান্ত এক হয়। আজিৰ তাৰিখত মই বিচৰাটো স্বাভাৱিক, তামোলপুৰৰ যিহেতু মই প্ৰভাৰী, তামোলপুৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী দিব লাগে। মোৰ সহকৰ্মীসকলৰ সেই মতটো মই নেতৃবৃন্দলৈ জনাইছোঁ, কিন্তু এগৰাকী প্ৰাক্তন সভাপতি বা এই নিৰ্বাচনৰ যিগৰাকীৰ দায়িত্ববাহী বিষয়া অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই যি কথাটো কৈছে সেইটো পৰস্পৰ বিৰোধী কথা কোৱা নাই। এই কথাটো নীতিগত কথা তেখেতে কৈছে যে আমি মিত্ৰতা ধৰ্ম মানি চলোঁ। যিহেতু মিত্ৰতা আছে আৰু মই অলপ আগতে সেই কথাটো কৈছোঁ, যিহেতু অসমত মিত্ৰতা আমাৰ দলৰ আছেই আৰু সেই মিত্ৰতাৰ যিটো অংক সেই অংক অনুসৰিয়ে ৰাজ্যিক নেতৃত্বই আৰু কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত লয়। ৰিজনেল পাৰ্টিবিলাকৰ লগত বা স্থানীয় যিবিলাক দল আছে সেই দলৰ লগত তেওঁলোকক কেনেধৰণে সংযোজিত কৰিব এই কথাটো আমাৰ নেতৃবৃন্দই কৰিব। গতিকে নেতৃবৃন্দই কৰাৰ আগতে আমিতো অনুৰোধ এটা কৰাটো উচিত, আমিতো আমাৰ প্ৰচেষ্টা সজৰে তাত উপস্থাপন কৰাটো উচিত আৰু সেইকাৰণে এইটো পৰস্পৰ বিৰোধী কথা নহয়। জিলাৰ ক্ষেত্ৰত তামোলপুৰ জিলা হিচাপে ইয়াৰ কাৰ্যকৰ্তাসকলে বিজেপিৰ এগৰাকী প্ৰাৰ্থী দিব লাগে বুলি
অনুৰোধ জনাটো একেবাৰে উচিত কথা আৰু আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি বা তথা জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই যিটো কথা কৈছে সেইটো একেবাৰে নীতিনিষ্ঠ কথা যে মিত্ৰতাৰ ধৰ্ম অনুসৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম গতিকে সেইটো সিদ্ধান্ত হোৱা নাই কাক প্ৰাৰ্থিত্ব দিব কোন দলত এই চিটটো দিব গতিকে নেতৃত্বই জিলাই সেইটোতে আমি 100% আছোঁ কিন্তু যিহেতু সিদ্ধান্ত হোৱা নাই আমি কিন্তু তামোলপুৰবাসী বা নৱগঠিত তামোলপুৰ জিলাবাসীয়ে সমষ্টিটো বিজেপিক দিয়াটো বিচাৰোঁ মোৰ এই কাৰ্যকৰ্তাসকলে সেই কথাটোৱে মোক ইয়াত অৱগত কৰাইছে বাক্সাनिफ्राय दीपक कुमार पाठक इनसाइड एनि बर'